নমস্কাৰ আজি ক্লাছ 9 এটা কবিতা লৈ আহিছো কবিতাটোৰ নাম হৈছে দ্য লেক আইল অফ ইনিছফ্ৰী পোয়েট উইলিয়াম বাটলাৰ ইটস I will arise and go now and go to Innisfree and a small cabin built there of clay and wattlesmith 9 bean rows will I have there a hive for the honeybee and live alone in the bee loud glade ইয়াত কবিয়ে কৈছে যে মই উঠিম আৰু এতিয়াই ইনিছফ্ৰীলৈ যাম তাত গৈ এটা কেঁচা মাটি আৰু গছৰ সৰু ডালেৰে সৰু ঘৰ সাজিম এতিয়া তোমালোকে জানা যে সকলো মানুহেই মনৰ শান্তি বিচাৰি ফুৰে আৰু মানুহে যি ঠাইত মনৰ শান্তি বিচাৰি পায় সেই ঠাইতে নিগাজিকৈ থাকি যাবলৈ বিচাৰে কবিও ইনিছফ্ৰীতে থাকি যাব বিচাৰিছে এতিয়া তেওঁ ঘৰটো যে বনাব কেৱল ঘৰটো বনালেতো নহব মানুহক জীয়াই থাকিবলৈ কিছুমান খোৱা বস্তুৰ প্ৰয়োজন হ'ব সেয়ে তেওঁ সেই সৰু ঘৰটোৰ কাষতে 9 শাৰী বিনৰ খেতি কৰিব আৰু মৌমাখিৰ কাৰণে মৌবাহ বনাই দিব কবিয়ে কৈছে তেওঁ সেই ঠাইখনত অকলশৰে থাকিব আৰু মৌমাখিৰ মাত শুনি শুনি সেই তাতেই তেওঁ সুখ আৰু শান্তি উপভোগ কৰিব তেওঁৰ মনলৈ এই শব্দবোৰে শান্তি কঢ়িয়াই আনিব ইয়াৰ পিছৰ ষ্টেঞ্জাটো হৈছে And I shall have some peace there for peace comes dropping slow dropping from the wheels of the morning to where the cricket sings their midnights all a glimmer and noon a purple glow and evening full of the linnet's wings কবিয়ে কৈছে ইনিছফ্ৰীতে তেওঁ মনলৈ শান্তি বিচাৰি পাব মানুহৰ জীৱনলৈ শান্তি একেবাৰতে ঝটকে আহি নাযায় যেনেকৈ এটুপ এটুপকৈ পানী পৰি বহল সাগৰখন ভৰি যায় তেনেকৈ মানুহৰ মনলৈও শান্তি লাহে লাহে আৰু অলপ অলপকৈহে আহে ইনিছফ্ৰীত তেওঁ বিভিন্ন বস্তু পাব যিবিলাকে তেওঁৰ কবিৰ মনলৈ শান্তি ঘূৰাই আনিব সেই বস্তুবিলাকৰ কথাও তেওঁ ইয়াত কৈছে যেতিয়া তেওঁ ৰাতিপুৱাটো ডাৱৰীয়াৰ হৈ থকা দেখিব আৰু ভালকৈ একো মনিব নোৱাৰিব ডাৱৰৰ উৰণিৰ মাজৰ পৰা যেতিয়া ৰাতিপুৱাটো স্পষ্টকৈ লাহে লাহে দেখা পোৱা যাব সিয়ে তেওঁৰ মনলৈ শান্তি কঢ়িয়াই আনিব আকৌ তেনেকৈ যেতিয়া উইচিৰিঙাবিলাকে গান গাব সিয়েও তেওঁৰ মনলৈ শান্তি কঢ়িয়াই আনিব মাজৰাতি আকাশত ধিমিক ধামাককৈ তিৰবিৰাই থকা তৰাবোৰ দেখি তেওঁ মনত শান্তি পাব আকৌ আবেলি যেতিয়া বেলি অস্ত যাবলৈ হয় ৰংটো ৰঙচুৱা হৈ যায় একদম কাৰা ৰং হৈ যায় সেই ৰংটো দেখিও তেওঁ মনত শান্তি পাব আকৌ সন্ধিয়াৰ আকাশত উৰি ফুৰা লিনেট চৰাইবোৰ দেখিলেও তেওঁ মনলৈ শান্তি ঘূৰি আহিব লাষ্ট ষ্টেঞ্জাটো হৈছে I will arise and go now for always night and day I hear the lake water lapping with low sounds by the shore while I stand on the roadway or on the pavement's gray I hear it in the deep heart score শেষৰ পংক্তিটোত কবিয়ে কৈছে তেওঁ এতিয়াই উঠিব আৰু ইনিছফ্ৰীলৈ গুচি যাব কাৰণ সকলো সময়তে তেওঁ হ্ৰদৰ পানীয়ে এই পাৰত যে খুন্দা মাৰিলে এটা শব্দ হয় সেই শব্দটো তেওঁ অনবৰতে শুনি থাকে এই শব্দটো তেওঁ যিমানে শুনে ইনিছফ্ৰীলৈ যাবলৈ তেওঁ সিমানে বেছি আকৰ্ষিত হৈ হৈ গৈ থাকে এতিয়া কবি যতেই নাথাকে এতিয়া তেওঁ যতেই আছে ধৰা ৰাস্তাতেই হওক বা পকা ৰাস্তাৰ সোঁমাজতেই হওক তেওঁ সেই শব্দটো অনবৰতে তেওঁৰ হৃদয়ৰ অন্তৰভাগত অনবৰতে শুনি থাকে এটা আচৰিত কথাটো হৈছে এই ইনিছফ্ৰী নামৰ ঠাইখনলৈ কবি আগতে কেতিয়াও যোৱা নাই কিন্তু সেই ঠাইখনত গৈ তেওঁ কেনেকৈ আনন্দ পাব সেই সকলোখিনি কথা তেওঁ নোযোৱাকৈ বৰ্ণনা কৰিছে এখন কবি আচলতে কল্পনাৰ এনেকৈ ডুবি যায় যে কবিবোৰে নেদেখা ঠাইখনৰ কথা তাত গৈ কেনেকুৱা সুখ পাব সেই সকলো ধৰণৰ কথা তেওঁ আগতে কল্পনা কৰি কৰি বৰ্ণনা কৰিব পাৰে এই কবিতাটোৰ মূল ভাৱটো ইমানেই থ্যাংক ইউ